আজি ভিডিঅ'টো একবাৰে মূৰত কাপোৰ চাপোৰ বান্ধি আৰম্ভ কৰিলোঁ। কাৰণটো হ'ল যে এই ৰুমটো মানে ইমান লেতেৰা হৈ আছে, ভাবিলোঁ যে আজি চাফা কৰি লওঁ। আচলতে এই ৰুমটোত কোনো নাথাকোঁ যে, সেইকাৰণে ইমান লেতেৰা হৈ থাকে। ধূলি বালিবিলাক একেবাৰে জাবৰবিলাক ওপৰতে আটকি আছে। আৰু এইকেইদিন ইমান ধুমুহা পানী পৰি আছে, মানে জাবৰ জোঁথৰবোৰ তাতে আটকি থাকে। আৰু মই এইফালে কাম কৰা দেখি মাও অলপ সহায় কৰি দিলে। আৰু এই বিচনাখন মই মুচি আছোঁ। আপোনালোকে বিচনাখন দেখি নাহাঁহিব আৰু ভাঙা বুলি, এইখন বহুত দিনৰ পুৰণা বিচনা হয়। পুৰণা বস্তুবিলাক পেলাই দিব মন নাযায়, হয়নে নাই? নষ্ট কৰিব মন নাযায়। সেইকাৰণে আমি ভালদৰে এইখন আকৌ মানে নতুনকৈ মানে ভালদৰে মুচি গুচি চাফা কৰি আছোঁ। আৰু এইফালে বৌয়ে এটা কঁঠাল পাৰিলে ঘৰৰে, মানে আজি আমি কঁঠালৰ চব্জি বনাম। এটা গানেই আছে নহয়, কঁঠাল খাবলৈ এঠা লাগে বুলি। তো সেইকাৰণে মই এঠাৰ কাৰণে মই কঁঠাল কাটিব বহুত টান পাওঁ। ৰাতি ইমান ধুমুহা পানী আহিছে, সেইকাৰণে মানে আমাৰ গছৰে আম কেইটামান সৰি পৰিছে। তাকে ভাবিলোঁ টক বনাই খাওঁ। আৰু মই কেনেকৈ টক বনাওঁ ভাবিলোঁ আপোনালোকক অলপমান দেখুৱাওঁ। আৰু প্ৰথমতে তেলত দিছোঁ গোটা সৰিয়হ, 2টা শুকান জলকীয়া, তেজপাত দি অলপমান লাৰি দিছোঁ আমখিনি দিয়াৰ পিছত দিছোঁ নিমখ, চেনি আৰু পানী দিছোঁ বেছিকৈ। মানে অলপমান জোলকৈ খাব মন গৈছে। আমৰ টকে হৈছে এনে আমৰ জোলেই হৈছে, এইটোও ভাল নাজানো মই। খাই কিন্তু বহুত টেষ্ট হৈছে। কিন্তু আজি আৰু কিয় বা মই আলু পিটিকা খাব মন গ'ল, সেইকাৰণে ভাততে 2টা আলু বইল কৰিছোঁ। আৰু এইফালে আছিলে কঁঠাল ভাজি, তিলৰ পিটিকা, আলু পিটিকা আৰু আছিল টেঙা পিঠা। আমৰ ইমান ভাল হৈছে, ইমান টেষ্টি হৈছে, মানে কি ক'ম আৰু। মানে এই গৰমত এই টেঙা পালে আৰু কি লাগে, হয়নে নাই? এই টেঙাখিনি দিয়ে মই গোটেইখিনি ভাত খাই দিছোঁ। ইমান ধুনীয়া হৈছে, ইমান ভাল হৈছে। খাই আছোঁ। আপোনালোকে মোৰ মুখখন দেখিয়ে গম পাইছে কিমান ভাল হৈছে। টেঙা খাই ভাল পায় এই গৰমত, এদিন বনাই খাব আৰু একো চব্জিয়ে মানে দৰকাৰ নহ'ব। আৰু মই এতিয়া খাই লওঁ বাৰু, বেছি কথা নকওঁ। ইমান টেষ্টি হৈছে, ইমান টেষ্টি বস্তু মানে জল্দি খাব লাগে। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব, আৰু লগতে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।